দিলা কনাই মনাই লগত লৈ কিনো ধান্দা কৰা যতে ততে তোমালোকে কি যে বিচাৰি ফুৰা আজি আকৌ তোমালোকে কিনো ধান্দা কৰা কি হলো আন্দা পেন এটা কিনি দে না তোৰ দাড়িয়ে গজা নাই তোৰ কিহৰ আন্দা পান লাগে সেইখনকে ফোন মাৰি যাওঁ যা হেৰি নহয় মাঘৰ বিহুত কিনি দিয়াটো কি কৰিলি তই আলনাত থৈ দিছিলো নিগনিয়ে কুটি পেলাল খা তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে ঐ তলিতে টাকৰু 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 আছো না আছো গুৰুজী। লাগে অ ওলালি তই এই ওলাই আছো দে মই তোলৈকে ৰখি আছিলো তই ঘৰটো ভালকে চাবি বুজিছ হ'ব দে মই বস্তুটো ল'ম আৰু আহিম মোৰ কাৰণে কেকহাত বেছি পোৱা টকাৰে আন্দা পেন এটা লাগে দিছে এই সেইবিলাক পিছত হ'ব সেই দেউতাক কৈছিলো আকৌ নিদিয়ে বোলে মোক তোৰ আলনা পেণ্টটো কি হ'ল আলনাত থৈ দিছিলো নিগনিয়ে কাটি পেলাল হ'ব দে মই যাওঁ দেই যাওঁ তই আহিম মই একেলগে ৰখি থাকিম কনাই মমায়েকৰ ঘৰটো এইখিনিতে আছিল বুলি কৈছিল সেই ভণ্টিজনীকে সুধো ভণ্টি বুঢ়ীহে হেৰি মানে আপুনি বাৰু এই কনাই মমায়েকৰ ঘৰটো চিনি পায় নেকি এই কনাই যে এই কনাই মমায়েকৰ ঘৰটো বিচাৰি আহিছিলোঁ নেযাওঁ হে দাদাটো কিয় এনেকুৱা কৰিছে বাৰু আহকচোন ইমান গৰমত আহিছে খাই যাবহে দাদাটোনো কিয় এনেকুৱা কৰিছে আহকচোন আমাৰ পিতাটো আছে নহয় ঘৰত দাদাটো কিয়নো এনেকুৱা আমাৰ পিতাহঁতো আছে নহয় আমাৰ পিতাহঁতৰ চিনাকি হৈ যাওক আহক দাদা আহক না ইমানো কিয় এনেকুৱা কৰে আহকচোন দাদাটো দাদা আহকচোন কিয়লৰ মাৰিছা মোৰে বহনা কিয়লৰ মাৰিছা তুমি ইয়াৰে মাজতে তোমাক ভৰাই ললো হিয়াখনি নিদিবা ভাঙি মোৰে বহনা যৌৱনলে পাবলৈ নাই তেৰি বুঢ়ীজনী নকবা দুই বুলি নকবা লাকুটি লোৱা নাই যৌৱন ভাতি যোৱা নাই মোৰ আজি কিহে পালে মোক নাযাবা মোক এৰি নাযাবা মোৰে বহনা মোক লগনীয়া মৰিলো কনাই মনাই কিহে পালে আজি মোক কৈ প্ৰভু ঈশ্বৰ কলা জমে পালে মোক কৈ পিছে খেদিছে মোক খোৱা সেইজনী দক্ষিণী ঐ ভালে তোৰ মই গোটে গিলিব মোক বুজি পালেহি যেন তেন আহি পালোহি আৰু দে নকবি আৰু ৰাস্তাত ইমান লতি ঘটি হ'ল নহয়
দে দে হয়ে আৰু তেনেকুৱা ভালে ভালে পালেহিতো ঠিকে আছে মালটো ঠিকে আছেতো আৰু এইটো লওক যেন তেন 3 মাহ বিচাৰাৰ পিছত 13 ইঞ্চি এটা যোগাৰ কৰিব পাৰিছোঁ আৰু কিবা 13 ইঞ্চি আছে যেনে তেনে এইটোকে লৈ যায় মনা আলু ফেৰে এইটো ভাবি দেই গুৰুজী কি হ'ল নেজডালে ছিগি থাকিল আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ